हाय फ्रेंड्स, मोर यूट्यूब चेनेलटोলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই খিচিৰি বনাব লৈছো। খিচিৰি বনাব সকলোৱে জানে, তথাপিও মইনো কেনেকৈ বনাও ভাবিলো আপোনালোককো এবাৰ দেখাই দিও। আহকচোন মই কেনেকৈ বনাও চাই লওক, আৰু যদি ভিডিওটো ভাল পাইছে তেনেহলে লাইক, কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব। এয়া খিচিৰি বনাবৰ কাৰণে মই এয়া দালি আৰু চাউল লৈছো, এইখিনি ধুই থোৱাই আছে। এতিয়া মই দুটা পিয়াজ কাটি লৈছো, দুটা জলকীয়া লৈছো, তেজপাত লৈছো, আদা নহৰু আৰু পটল ৰঙালাও আলু লৈছো। এইখিনি মই ভাজি লম। এতিয়া গেছত কুকাৰটো দি দিছো, মই কুকাৰতে ভাজি লম। এতিয়া মই ইয়াতে অলপ তেল দি দিছো, আৰু তেলখিনি গৰম হোৱাৰ পিছত মই তেজপাতটো দি দিছো। তেজপাতটো অকমান ৰঙচুৱাকৈ ভাজি লৈছো। তেজপাতটো ৰঙচুৱা হৈ গৈছে। এতিয়া মই ইয়াতে পিয়াজখিনি দি দিছো। পিয়াজখিনিও মই অলপ ৰঙচুৱাকৈ ভাজি লম। এতিয়া মই বাকি থকা সবজিখিনি দি দিম ইয়াতে, যিখিনি মই কাটি থৈছিলো। ইয়া পটল ৰঙালাও আলু গোটেইখিনি মই ইয়াতে দি দিছো। এইখিনি মই অলপ টাইম ভাজি থাকিম। এতিয়া মই ইয়াতে সোৱাদ অনুসৰি অকমান নিমখ দি দিছো। এয়া অকমান মই হালধি গুড়ি দি দিছো। এতিয়া মই ইয়াতে দালি চাউলখিনি দি দিছো, আৰু এইখিনি দি দিয়াৰ পিছতো মই অলপ টাইম ভালদৰে ভাজি লম। এয়া চাওকচোন, খিচিৰিৰ কালাৰটো খুবেই ধুনীয়া হৈছে। খিচিৰিত ৰঙালাও দিলে কালাৰটো খুব ধুনীয়া আহে। আপোনালোকেও এনেকৈ দি চাবচোন কেনেকুৱা পায় আপোনালোকে। এয়া মোৰ খিচিৰিখিনি প্ৰায় ভাজা হৈয়ে গৈছে। এতিয়া মই ইয়াতে অকমান পানী দি দিছো। মই খিচিৰিখিনিত পানী বেছি দি নিদিওঁ, কাৰণ মই বেছি পনীয়াকৈ নাখাওঁ আজি। যদি আপোনালোকে খিচিৰিটো পনীয়াকৈ খাব বিচাৰিছে তেনেহলে ইয়াতকৈ পানী অলপ বেছি দি দিব। আৰু এতিয়া মই ইয়াতে কুকাৰৰ ঢাকনিখন লগাই দিছো। এয়া চাওক, মোৰ খিচিৰি হৈ গৈছে, আৰু মই যেনেকৈ ভাবিছিলো সেনেকুৱাই হৈছে। এতিয়া মই ইয়াতে অকমান ঘি দি দিছো। খিচিৰিত ঘি দিলে গোন্ধটো খুব ধুনীয়া হয় আৰু খায়ো ভাল লাগে। আপোনালোকেও এনেকৈ ঘি দি খাবচোন কেনেকুৱা পায়। এয়া মই খিচিৰিখিনি ডিছ এখনত উলিয়াই লৈছো, আৰু লগত তেতেলী আচাৰ আৰু পিয়াজ লৈছো। মোৰ বাৰু খিচিৰিখিনি কেনেকুৱা হৈছে আপোনালোকে জনাবচোন।